back to my channel Rouja Yasmin. আজি আমি খানা খাব লাইছো সো আপোনালোকক ভিডিওটো দেখাই থাকিম সম্পূৰ্ণ আপোনালোকে চাই থাকিব এতিয়া ওচৰৰ সুবুৰিয়া মানুহে ঘৰতে খাইছো আমাৰ ওচৰৰ গুটে সুবুৰিয়াটোৰ এঘৰে ঘৰ মানুহ জুনে জুনে খাইছে আৰু আপোনালোকে বলক আমাৰ লগত চাই থাকিব ভিডিওটো কোনে কোনে কেনেকৈ খানা খাইছো আৰু মোৰ লগৰ এজনীও আহিছে আপোনালোকক দেখাম ভিডিওটোত চাব আৰু মোৰ ভিডিওটো চাই ভাল পালে প্লিজ লাইক কৰি দিব এতিয়া বলকচোন ভিডিওটো আৰম্ভ কৰো এয়া আমাৰ সকলোৱে নহৰু পিয়াজ বখলিয়াত লাগি আছে কিমান যে ভাল লাগে এনেকে সবে একেলগে খানা খালে ন ই তাই লাস্তা এয়া আমাৰ বইলা কথা মানুহ দেই মুখখন আকৌ দেখুৱাই দে তো বইলা কথা মানুহটো এইফালে আকৌ আলু কাটি আছে চাওক আৰু জুই ধৰি এফালে আকৌ পানী অলপ গৰম কৰিব দিছো মাংস তৰকাৰী দিবলৈ আৰু এয়া মই পুৰা ভিডিও কৰাত লাগি আছো আৰু এইফালে আমাৰ তৰকাৰী বনাই আছে বইলা মাংস পম্বি বেটাই এফালে কণী বখলিয়াই আছে তুলি আছো তুলে যি পাৰে কৰি আছে টেনচন কিউ লতা হে মই দিয়াছোন দিয়া না মই আকৌ দিম দিয়াছোন মই ফটো কেমেৰামান দিম এটা মেমৰি ৰখি যায় ন ধুনীয়া লাগিছে আজি যে জেলি পেহি থাকিব লাগিছিল বুজিছ না এফালে চাক্স আছে মোক কৈ দে মই মাইমা কৈছে এইজনী দেবী অ ইয়াত চাক আকৌ ভিডিও হৈ আছে ও এই পম্পি পেলা বাছুৱা এক্সট্ৰা ফ্ৰাই কৰি দিলে এইফালে আমাৰ পম্পি বেটাই বইলাৰ মাংস বনাই আছে বহুত ধুনীয়া বনাই আপোনালোকে খুৱাব পৰা হাতত খালে হয় কিন্তু আমি টেষ্ট কৰিম আৰু এইফালে ভাতৰ কাৰণে চাউল তুলি দিয়া হৈছে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আছে আৰু মই আছো ভিডিও কৰাত আমাৰ বইলাৰ মাংস ৰেডি হৈ গ'ল ওয়াও কি ধুনীয়া কালাৰ আহিছে চাকচোন কি ধুনীয়াকৈ বনাইছে এয়া কালাৰ কি মজা আহিছে এইফালে আমি সকলোৱে আকৌ চাহ খাবলৈ ধৰিছো অলপ অলপ চাহ খাই লওঁ বুলি সবে বনোৱা টাইমতে বিস্কুট কিটা কলে গল তোমাক নেলাগে আৰু এইজনী মোৰ লগৰ হয় দেই অথনি যে কৈছিলো তাই খানা খাবৰ বাবে তাইক মাতিছো বহুত ভাল লাগে ন এনেকুৱা ফ্ৰেণ্ড লগ পালে ইফালে আমাৰ ভাতোৱে হ'ল নিখনি কাহা গৈছে জুই ধৰাই আছে মাংস তুলি দিম আলু লগত কাটি থৈছো দিবলৈ চব মাংস খানি ফুটুকি লৈছো মছলা বা কম ধুই আছে নে মাংস তৰকাৰী ইফালে হৈ আছে ও ও নেঠেলিবা এতিয়া আমি সব এনেকে ভাব বহি ললি সাইডে সাইডে আৰু এয়া ভগৱত লাগি আছে সবে
ভাত নোখোৱাকৈ ভাত এতিয়া এটা খাদ্য ভগাই গ'লে এজনী মাংসটো কমি আহিলে দুটা ভগাই মাজতে ৰখি যাব সেইটো কাৰণে কৈছোঁ ঐ এফালে চা ৰাক্ষসজনী আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তহঁতেও কয় দে আকৌ বাই বাই ছাবস্ক্ৰাইব কৰিব দেই আমাৰ চেনেলটো আমাৰ চনুৰ চেনেলটো